Hello dear friends, আজি মই লৈ আহিছোঁ ক্লাছ 12 বায়োলজি ওল্ড এনচিইআৰটি চেপ্টাৰ 4 নিউ এনচিইআৰটি চেপ্টাৰ 3 জনন স্বাস্থ্য ৰিপ্ৰডাক্টিভ হেল্থ এই চেপ্টাৰৰ নোটছ। এই নোটছত থাকিব এনচিইআৰটি সকলোবিলাক টপিক এক্সাৰসাইজৰ কুৱেশ্যন, লগতে 2012 পৰা 2025 লৈ প্ৰিভিয়াছ কুৱেশ্যন কভাৰ কৰি দিয়া হ'ব আৰু এডিশ্যনেল কুৱেশ্যনো কভাৰ কৰি দিয়া হ'ব। আৰু এই নোটছখিনি তোমালোকে লিখি ল'লে ইয়াৰ বাহিৰত কুৱেশ্যন হ'ব নোৱাৰে। যদি ইয়াৰ বাহিৰতো কুৱেশ্যন আহে তোমালোকে ইয়াৰ পৰাই লিখিব পাৰিবা। তেনেকৈ নোটছখিনি প্ৰস্তুত কৰা হৈছে। ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট তোমালোকে লিখিবা ব্যক্তিৰ প্ৰজননৰ লগত জড়িত শাৰীৰিক, মানসিক আৰু সামাজিক আদিৰ স্বাভাৱিক সুস্থ অৱস্থাকে জনন স্বাস্থ্য বোলে। এইটোৰ ফুল ফৰ্ম তোমালোকে লিখি ল'বা WHO ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন। এইটো ফুল ফৰ্ম নাহে তথাপি তোমালোকে জানি থ'বা। নেক্সট লিখিবা জনন স্বাস্থ্যত আঁচনিত সফল ৰূপায়ণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থাসমূহ। 1 নম্বৰ উন্নত আন্তঃগাঁথনিক ব্যৱস্থা। ৰোমান 2 বিজ্ঞ চিকিৎসক আৰু স্বাস্থ্যকৰ্মী, যৌন ৰোগীৰ চিকিৎসাৰ ব্যৱস্থা, শিশুৰ টীকাকৰণৰ ব্যৱস্থা। নেক্সট তোমালোকে লিখিবা ইয়াৰ কুৱেশ্যন 1 যে জনন আৰু শিশু স্বাস্থ্য আঁচনিৰ দুটা মুখ্য উদ্দেশ্য লিখা। এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয়। ৰোমান 1 যে ৰাইজৰ মাজত প্ৰজনন সম্পৰ্কীয় সচেতনতা অনা। ৰোমান 2 এখন সুস্থ সবল সমাজ গঠন কৰাৰ বাবে ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰা। 2 নম্বৰ কুৱেশ্যন যে ভাৰতবৰ্ষত পৰিয়াল পৰিকল্পনা কেতিয়া আৰম্ভ হয়? 1951 চনত। নেক্সট তোমালোকে হিডিং দিবা, এইটো টপিক ইম্পৰ্টেণ্ট হয়, ইয়াৰ পৰা কুৱেশ্যন আহে। জনসংখ্যাৰ বিস্ফোৰণ আৰু জন্ম নিয়ন্ত্ৰণ, পপুলেশ্যন এক্সপ্লয়শ্যন এণ্ড বাৰ্থ কণ্ট্ৰল। ইয়াত তোমালোকে লিখিবা জনসংখ্যাৰ বিস্ফোৰণৰ কাৰণসমূহ। 1 নম্বৰ যে মানুহৰ মৃত্যুৰ হাৰ কমি যোৱা, আৰু এইটো এক্সাৰসাইজৰ 5 নং কুৱেশ্যন হয়, এনচাৰ হয়। ৰোমান 2 মাতৃৰ মৃত্যুৰ হাৰ কমি যোৱা, মানে প্ৰসূতি মৃত্যুৰ হাৰ কমি যোৱা বুজাইছে। ৰোমান 3 শিশুৰ মৃত্যুৰ হাৰ কমি যোৱা। ৰোমান 4 প্ৰজননক্ষম বয়সৰ মানুহৰ সংখ্যা বৃদ্ধি। নেক্সট তোমালোকে লিখিবা যে জনসংখ্যাৰ বৃদ্ধিৰ ফলত আমাৰ ন্যূনতম আৱশ্যকতা যেনে খাদ্য, বাসস্থান আৰু কাপোৰৰ গভীৰ সংকটৰ সৃষ্টি কৰিছে। নেক্সট তোমালোকে হেডিং দিবা জন্ম নিয়ন্ত্ৰণ। ইয়াত তোমালোকে লিখিবা জনসংখ্যা বৃদ্ধিৰ সমস্যা অতিক্ৰম কৰাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পদক্ষেপটো হ'ল সৰু সৰু পৰিয়ালবোৰক বিভিন্ন প্ৰকাৰৰ গৰ্ভনিৰোধক পদ্ধতি অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়া। জনসংখ্যা বৃদ্ধিৰ সমস্যাটো নিয়ন্ত্ৰণ কৰিবলৈ হাতত লোৱা আন দুটা উপায় হ'ল 1 নম্বৰ যে বিবাহৰ বাবে উপযুক্ত নিম্নতম বয়স মহিলাৰ বাবে 18 বছৰ আৰু পুৰুষৰ বাবে 21 বছৰ নিৰ্ধাৰণ কৰি প্ৰণয়ন কৰা আইন। 2 নম্বৰ সৰু পৰিয়াললৈ আগবঢ়োৱা চৰকাৰী উদগনি আৰু উপহাৰ। নেক্সট তোমালোকে লিখিবা জন্ম নিয়ন্ত্ৰণৰ পদ্ধতিসমূহ। ইয়াত কেইবাটাও পদ্ধতি আছে। 1 নম্বৰ প্ৰাকৃতিক বা পৰম্পৰাগত পদ্ধতি নেচুৰেল ট্ৰেডিশ্যনেল। 2 নম্বৰ প্ৰতিবন্ধক বেৰিয়াৰ। 3 নম্বৰ IUD বা জৰায়ু আভ্যন্তৰণ কৌশল। 4 নম্বৰ মুখীয় গৰ্ভনিৰোধক। 5 নম্বৰ অনুবন্ধনীয়। 6 নম্বৰ প্ৰতিস্থাপনীয় আৰু 7 নম্বৰ অস্ত্ৰোপচাৰ। এইকেইটা হ'ল জন্ম নিয়ন্ত্ৰণৰ পদ্ধতি। এতিয়া এইবিলাকৰ বিষয়ে বহলাই লিখিম। 1 নম্বৰ প্ৰাকৃতিক বা পৰম্পৰাগত পদ্ধতি। ইয়াৰে 3টা যে ফাৰ্ষ্টত A নম্বৰ লিখিবা পৰ্যায়বৃত্ত সংযম, সামূহিক প্ৰত্যাহাৰ। এই পদ্ধতিত ৰজচক্ৰ 10ৰ পৰা 17 দিনৰ ভিতৰত সংগম কাৰ্যৰ পৰা বিৰত থাকিব লাগে। এইখিনি সময়তে নিৰ্বাচনৰ সম্ভাৱনা আটাইতকৈ বেছি বাবে ইয়াক উৰ্বৰ কাল বোলা হয়। নেক্সট B নম্বৰ লিখিবা যে উপনয়ন বা মৈথুন বেগাৎকৰণ। এই পদ্ধতিত পুৰুষ সংগীজনে মৈথুন কালত যোনিৰ পৰা পুৰুষাংগ বাহিৰলৈ আনি বীৰ্যস্খলন কৰে, ফলত শুক্ৰাণু ডিম্বাণুৰ মিলন হ'ব নোৱাৰে আৰু গৰ্ভধাৰণ নহয়। নেক্সট C নম্বৰ স্তন্যখৰণিক এমনেৰিয়া। ইয়াত লিখিবা সন্তান প্ৰসৱৰ পিছতে মাতৃদুগ্ন যথেষ্ট পৰিমাণে ক্ষৰণ হয় আৰু ৰজচক্ৰ বন্ধ থাকে। এই সময়ত ডিম্বাণুৰ সৃষ্টি নহয়। ABC এই 3টা আছিল 1 নম্বৰৰ। এতিয়া হ'ল 2 নম্বৰ প্ৰতিবন্ধক পদ্ধতি। এই পদ্ধতিত জননকোষবোৰ শুক্ৰাণু আৰু ডিম্বাণু পৰস্পৰ একেলগ হ'ব নোৱাৰে। উদাহৰণ কণ্ডম, ডায়াফ্ৰাম, জৰায়ুগ্ৰীবাৰ টুপি আৰু বল্ট ইত্যাদি। পুৰুষৰ বাবে উপযোগী কণ্ডমবিধ নিৰোধ নামেৰে জনপ্ৰিয়। কণ্ডমৰ ব্যৱহাৰে গৰ্ভধাৰণত বাধা দিয়াৰ উপৰিও ব্যৱহাৰ কৰোঁতাক AIDS আৰু অন্যান্য যৌন ৰোগৰ পৰা ৰক্ষা কৰে বাবে বৰ্তমানে ইয়াৰ ব্যৱহাৰ দিনে দিনে বৃদ্ধি পাইছে। নেক্সট 3 নম্বৰ যে জৰায়ু আভ্যন্তৰণ কৌশল ইন্ট্ৰা-ইউট্ৰাইন ডিভাইচেছ। তোমালোকে ইংলিছ টাৰ্মবিলাকো লিখি ল'বা আৰু ইয়াৰে শ্বৰ্ট ফৰ্ম বুলি কোৱা হয় IUD। এইবিলাকো তোমালোকে মনত ৰাখিবা যে আহিব পাৰে এনেকুৱা ধৰণৰ যে IUD কি বা IUDৰ বিষয়ে লিখা 2 মাৰ্কৰ কাৰণে। তোমালোকে IUD মানে যে জৰায়ু আভ্যন্তৰণ কৌশল এইটো তোমালোকে জানি থ'বা।
ইয়াত লিখিবা চিকিৎসক অথবা অভিজ্ঞ নাৰ্ছৰ দ্বাৰা যৌনীৰ মাজেৰে জৰায়ুৰ ভিতৰলৈ সোমাই দিয়া হয়। উদাহৰণ কপাৰ টি, কপাৰ 7 আদি। ভাৰতবৰ্ষত বহুলভাৱে প্ৰচলিত গৰ্ভনিৰোধন পদ্ধতিটো হৈছে IUD। নেক্সট কুৱেশ্যন লিখিবা যে 2013ত আহিছিল, এইটো 2023ত আহিছিল যে কপাৰ টিয়ে কিদৰে মহিলাৰ ক্ষেত্ৰত জন্ম নিৰোধক হিচাপে কাম কৰে। উত্তৰ, কপাৰ টি মহিলাৰ জৰায়ুত সংস্থাপিত কৰা হয়। কপাৰ টিয়ে কপাৰ আয়ন নিৰ্গত কৰে, যিয়ে শুক্ৰাণুৰ চৰণ ক্ষমতা হ্ৰাস কৰে, ফলত নিষেচন হ'ব নোৱাৰে। ইয়ালৈকে 3 নম্বৰ। নেক্সট তোমালোকে 4 নম্বৰ লিখিবা মুখীয় গৰ্ভনিৰোধক। এই পদ্ধতিত প্ৰজেষ্টেৰন অথবা এষ্ট্ৰজেনৰ সংযোজন মিহলাই টেবলেট বনোৱা হয়। এই টেবলেট বড়ি আকাৰে পোৱা যায়। এই বড়ি পিল নামেৰেই জনাজাত। এই টপিকত এটা কুৱেশ্যন লিখিবা যে মুখেৰে গ্ৰহণ কৰা স্ত্ৰী গৰ্ভনিৰোধকৰ কি হৰমনেৰে গঠিত। ই কেনেকৈ গৰ্ভনিৰোধক হিচাপে কাম কৰে বৰ্ণনা কৰা। উত্তৰ, মুখেৰে গ্ৰহণ কৰা স্ত্ৰী গৰ্ভনিৰোধকত কম পৰিমাণে প্ৰজেষ্টেৰন অথবা এষ্ট্ৰজেন হৰমনৰ সংযোজন থকা দেখা যায়। এই হৰমনবোৰে ডিম্বকৰণ আৰু আৰোপণ কাৰ্যত বাধা দিয়াৰ উপৰিও যৌনিগ্ৰীবাই ক্ষৰণ কৰাত মিউকাছ বা শ্লেষ্মাৰ প্ৰকৃতি সলনি কৰি দিয়ে, যাতে যৌনিগ্ৰীবাৰ মাজেৰে কোনো শুক্ৰাণুৰে প্ৰৱেশ ঘটিব নোৱাৰে। নেক্সট তোমালোকে 5 নম্বৰ অনুবন্ধনীয়। ইয়াৰ বিষয়ে তোমালোকৰ লিখিব নালাগে। 6 নম্বৰ লিখিবা যে প্ৰতিস্থাপনীয়। ইয়াত তোমালোকে এটা কুৱেশ্যন দি এই টপিকটো কভাৰ কৰি দিছোঁ যে প্ৰতিস্থাপন কি, সিহঁতে কেনেকৈ নিষেচনত বাধা দিয়াত সহায় কৰে। উত্তৰ, যে প্ৰতিস্থাপন হৈছে কেৱল প্ৰজেষ্টেৰন অথবা এষ্ট্ৰজেনৰ লগত ইয়াৰ সংযোজন হৰমন ছালৰ তলত সোমাই দিয়া হয়। ইয়াৰ কাৰ্যকুশলতা পিল বা বড়িৰ সৈতে একে আৰু কাৰ্যকালো অধিক। দৰ্শন, ৰেপ অথবা অসাৱধান সংগম য'ত গৰ্ভধাৰণৰ সম্ভাৱনা অধিক, তাত জৰুৰীকালীন গৰ্ভৰোধক হিচাপে IUD সংগমৰ 72 ঘণ্টাৰ ভিতৰত ব্যৱহাৰ কৰিলে ই অধিক ফলদায়ক হোৱা দেখা যায়। নেক্সট 7 অস্ত্ৰোপচাৰ। এইটো হ'ল লাষ্ট পদ্ধতি। এই পদ্ধতিত জননতন্ত্ৰত থকা জননকোষ পৰিবহণ কৰা নলী বন্ধ কৰি দি গৰ্ভধাৰণ ৰোধ কৰা হয়। এই পদ্ধতিক নিৰ্বীজকৰণও বোলা হয়। পুৰুষৰ ক্ষেত্ৰত এই নিৰ্বীজকৰণ পদ্ধতিক পুৰুষ বন্ধ্যাকৰণ বা ভেচেক্টমী বোলে, আৰু মহিলাৰ ক্ষেত্ৰত এই নিৰ্বীজকৰণ পদ্ধতিক স্ত্ৰী বন্ধ্যাকৰণ বা টিউবেক্টমী বোলে। নেক্সট কুৱেশ্যন লিখিবা, এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয় যে বন্ধ্যাকৰণ পদ্ধতিৰ বিষয়ে লিখা। উত্তৰ লিখিবা বন্ধ্যাকৰণ পদ্ধতি হ'ল স্থায়ী জন্ম নিয়ন্ত্ৰণ পদ্ধতি। এই পদ্ধতি 2 প্ৰকাৰৰ। 1 নম্বৰ যে ভেচেক্টমী, ই পুৰুষৰ বন্ধ্যাকৰণ পদ্ধতি। এই পদ্ধতিত অস্ত্ৰোপচাৰৰ দ্বাৰা পুৰুষৰ শুক্ৰবাহী নলীৰ এটা সৰু অংশ কাটি মূৰ দুটা বান্ধি দিয়া হয়, যাতে শুক্ৰাণু পৰিবহণ হ'ব নোৱাৰে। ৰোমান 2 টিউবেক্টমী, ই মহিলাৰ বন্ধ্যাকৰণ পদ্ধতি। এই পদ্ধতিত মহিলাৰ ফেলোপিয়ান নলীৰ এটা সৰু অংশ অস্ত্ৰোপচাৰৰ দ্বাৰা কাটি বান্ধি দিয়া হয়, যাতে ডিম্বাণু ডিম্ববাহী নলীত প্ৰৱেশ কৰিব নোৱাৰে। আজিৰ ভিডিঅ'টোৰ লাষ্ট টপিক চিকিৎসাসন্মত গৰ্ভপাত, মেডিকেল টাৰ্মিনেশ্যন অফ প্ৰেগনেন্সি বা MTP। এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে যে MTP কাক বোলে। এইটো মনত ৰাখিবা, ইয়াৰ ফুল ফৰ্মো মনত ৰাখিবা, লগতে এছামিছ টাৰ্মটো মনত ৰাখিবা। গৰ্ভস্থ সন্তানৰ গৰ্ভকাল সম্পূৰ্ণ হোৱা আগতে আইনৰ দ্বাৰা অনুমোদিত ইচ্ছাকৃতভাৱে কৰা গৰ্ভপাতক MTP বোলে। সমগ্ৰ পৃথিৱীত বছৰি 45 পৰা 50 মিলিয়ন MTP কৰা হয়। এই সংখ্যা মুঠ গৰ্ভধাৰণ সংখ্যাৰ প্ৰায় 1/5 অংশ। নেক্সট কুৱেশ্যন লিখিবা গৰ্ভস্থ সন্তানৰ জিনীয় বিসংগতি মাক দেউতাকৰ পৰা ধৰা পেলাবলৈ এটা পদ্ধতি উল্লেখ কৰা। পদ্ধতিটো হ'ল যে এমিনিঅ'চেণ্টেচিছ। নেক্সট কুৱেশ্যন, এইটো 2018ত আহিছিল যে এমিনিঅ'চেণ্টেচিছ বা ভ্ৰূণ ৰোগ পৰীক্ষা কিয় বন্ধ কৰা হৈছে। উত্তৰ, এমিনিঅ'চেণ্টেচিছৰ সহায়ত ভ্ৰূণ চিনাক্ত কৰিব পৰা হোৱাত কন্যা ভ্ৰূণ হত্যাৰ হাৰ যথেষ্ট বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক বন্ধ কৰা হৈছে। আজিৰ ভিডিঅ'টোত ইয়ালৈকে আলোচনা কৰা হ'ল। নেক্সট ভিডিঅ'ত ইয়াৰ পিছৰখিনি আলোচনা কৰা হ'ব। ভিডিঅ'টোত লাইক কৰিবা, তেতিয়া মই উৎসাহ পাম, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবা ফ্ৰেণ্ডছৰ লগত, তেতিয়া ফ্ৰেণ্ডছসকলেও যাতে উপকৃত হ'ব পাৰে। আৰু চেনেলটো যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ অল অফ ইউ।